মোৰ আৰু ঈশানৰ বিয়াখন সামাজিকভাৱে বৰ ধুমধামেৰে হৈছিল। ফুলশয্যাৰ ৰাতি তেওঁ মোক কোৱা প্ৰথম কথা, চোৱা শেৱালি, মোৰ মা তোমাৰ মাৰ দৰে, তেওঁক কেতিয়াও মনত আঘাত নিদিবা। সৰুৰে পৰা মায়ে মোক বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছে। মোক কেতিয়াও দেউতাৰ অভাৱ অনুভৱ কৰিব নিদিয়ে। ময়ো বিচাৰোঁ তুমি মোৰ মাৰ সকলো দুখ কষ্ট দূৰ কৰিবা। মাক কেতিয়াও নিজৰ ছোৱালীৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। মই মূৰটো জোকাৰি উত্তৰ দিলোঁ, হয়। আৰু তেতিয়াই মোৰ নতুন জীৱনৰ পাতনি আৰম্ভণি হয়। মোৰ শাহুৱাইক মা অবিহনে মই কেতিয়াও শাহুৱাই বুলি ভবা নাছিলোঁ। মই শাহুৱাইৰ নিজৰ ছোৱালী হ'লোঁ। মায়েও মোক বহুত মৰম কৰিছিল। বেমাৰ হ'লে মায়ে ঘৰৰ সকলো কাম নিজ হাতেৰে কৰিছিল, মোক একো কৰিব নিদিছিল। এনেকৈয়ে মোৰ সৰু পৰিয়ালটো চলি গৈ আছিল। বিয়াৰ কেইমাহমানৰ পাছত মায়ে মোক আৰু ঈশানক ক'ৰবাৰ পৰা ফুৰি আহিবলৈ কৈছিল। প্ৰথমে মই যাব নিবিচাৰিলেও মাৰ তাগিদাত যাবলৈ মান্তি হৈছিলোঁ। মাকো নিবলৈ মন আছিল, কিন্তু মাৰ যাবলৈ মন নাছিল। গতিকে শেষত আমি দুয়ো কেইদিনমানৰ বাবে ওলাই গৈছিলোঁ। চাওঁতে চাওঁতে আমাৰ বিয়াৰ এবছৰ সম্পূৰ্ণ হ'ল। এদিন তেওঁ এসপ্তাহৰ বাবে অফিচৰ পৰা বাহিৰলৈ যাব লগা হ'ল। তেওঁ অহাৰ আগদিনা মই গৰ্ভৱতী বুলি জানিব পাৰিছিলোঁ। মই ভাবিছিলোঁ তেখেত ঘৰলৈ আহিলে মই সকলো ক'ম। তেখেত বাছত উঠি ঘৰলৈ আহোঁতে মেছেঞ্জাৰত কৈছিলোঁ, আৰু কিমান দেৰি হ'ব? তেখেতে উত্তৰ দিয়াৰ আগতেই শাহুৱাইৰ মাত শুনি ডাটা কানেকশ্যন অফ কৰি মাৰ ওচৰলৈ গ'লোঁ। মাৰ লগত কথা পাতি থাকোঁতে হঠাৎ ফোনটো বাজি উঠিল। ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা মানুহ এজনে ক'লে, ঈশানৰ গাড়ীখন এক্সিডেণ্ট হ'ল। ঈশান বৰ্তমান চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত আছে। সেই মুহূৰ্তত মই যেন একো বুজিব পৰা নাই। ঈশানলৈ বুলি পাগলৰ দৰে দৌৰিছোঁ, কিন্তু মই গৈ পোৱাৰ আগতেই তেওঁ সকলো মায়ামোহ ত্যাগ কৰি উভতি নহাৰ দেশলৈ গুচি গ'ল। সেইদিনা মই তেওঁক আমাৰ সন্তানৰ কথা ক'ব পৰা নাছিলোঁ। চকুৰ আগত যেন নিমিষতে শেষ হৈ গ'ল আমাৰ সপোনবোৰ। মোৰ চকুপানী দেখি গোটেই চিকিৎসালয়খন স্তব্ধ হৈ গ'ল। মোৰ মায়েও বহুত কষ্টৰে নিজকে চম্ভালি মোক শান্ত কৰাৰ চেষ্টা কৰিছিল। ঈশান যোৱা এবছৰ হ'ল। আমাৰ মাইনা এতিয়া 2 মাহ হ'ল। দেখাত হাইলাখ দেউতাকৰ নিচিনা। বহু বছৰৰ মূৰত আকৌ আহিলোঁ ফেচবুকৰ জগতখনলৈ বুলি। ডাটা কানেকশ্যন অন কৰাৰ লগে লগে কেইবাটাও নটিফিকেশ্যন। ফোনটো মেছেজেৰে ভৰি পৰিল। প্ৰথমে মই মেছেঞ্জাৰত এটা ID বিচৰা আৰম্ভ কৰিলোঁ। দেখা পালোঁ সকলোৰে শেষত সেইটো ID আছে। মই কঁপা কঁপা হাতেৰে IDটোৰ ভিতৰলৈ গৈ দেখিলোঁ তেওঁৰ শেষ মেছেজ, পাগলীজনী, তোমালৈ আৰু মালৈ কি আনিম কোৱা? ক'ব নালাগে, মই পচন্দ জানো নহয়। ধুনীয়া কাপোৰকে লৈ আহিম দেই, তুমি চিন্তা নকৰিবা, মই 1 ঘণ্টাত উভতি আহিম। মেছেজটো চাই এনেকুৱা লাগিছে যেন চকুলোৱে এতিয়াও মাথাউৰিৰ বান্ধ বনা নাই। আকৌ বাৰে বাৰে মনটোৱে কৈ আছে, তোমাৰ এই 1 ঘণ্টা শেষ নহ'ব নেকি? বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এনেকুৱা ধৰণৰ ষ্টৰী বা ভিডিঅ'সমূহ চাই থাকিব বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু কমেণ্টত জনাব কাহিনীবোৰ কেনেকুৱা লাগে। ধন্যবাদ।